বন্ধু বান্ধৱীসকল মই মোৰ ইউটিউব চেনেল ৰেহনা মডেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মোৰ ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে পায়। বলক দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। কেৰাহী এখন পাতি দিলোঁ, দি তাত তেল গৰম হ'বলৈ দিলোঁ, দি কাটি থোৱা পিঁয়াজখিনি তাতে দি দিলোঁ। মই পিঁয়াজ সৰহকৈ দিছোঁ। তাৰ পাছত তাতে কাটি থোৱা কেঁচা জলকীয়াখিনি দি দিলোঁ আৰু সেইখিনি ভালদৰে লাৰি আছোঁ। অলপ সময় এইখিনি ৰঙচুৱা হোৱালৈকে লাৰি থাকিলোঁ। আপোনালোকে জুইৰ ফ্লেমটো মিডিয়াম কৰি ল'ব আৰু তাৰ পাছত কাটি থোৱা আদাখিনি দি দিলোঁ, খুন্দি থোৱা, আৰু নহৰু দি দিলোঁ একেলগে। তাৰ পাছত সেইখিনি দি আকৌ ভালদৰে লাৰি দিলোঁ। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে সেইখিনি মই ভাজি থাকিলোঁ। আপোনালোকে ভাজি থাকিব। তাৰ পাছত তাতে হালধি এচামুচ দিলোঁ। তাৰ পাছত শুকান জলকীয়াৰ গুড়ি দি দিলোঁ এচামুচ। মই অকণমান জলকীয়া সৰহকৈ দিছোঁ। তাৰ পাছত জিৰা গুড়ি আধা চামুচ দি দিলোঁ। দি তাতে আকৌ নিমখ এচামুচ দি দিলোঁ। দি সেইখিনি লাৰি দিলোঁ। লাৰি দি অলপ সময় থাকিবলৈ দিলোঁ আৰু ধুই থোৱা মাংসখিনি তাতে দি দিলোঁ। দি এইখিনি আকৌ লাৰি দিলোঁ। মাংসখিনি পেলাই দি সেইখিনি মই ভালদৰে লাৰি থাকিলোঁ। আপোনালোকে জুইৰ ফ্লেমটো মিডিয়াম কৰি ল'ব, লৈ সেইখিনি ভালদৰে লাৰি দিব। তাৰপাছত সেইখিনি লাৰি দিয়াৰ পাছত ঢাকনিখন মাৰি দিলোঁ। ভিডিঅ'টো বনাওঁতে যদি ক'ৰবাত মোৰ কিবা ভুল ভ্ৰান্তি হৈছে সেইখিনি আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম আৰু আহি থকা ভিডিঅ'বোৰত মই সেইখিনি নিশ্চয় শুধৰাম আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আপোনালোক সকলোৱেতো এনেকৈ মাংস বনাই খায় আৰু মইনো কেনেকৈ বনাওঁ সেইখিনি আপোনালোকৰ মাজত মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ। আৰু মোৰ যদি ৰেচিপি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। অলপ সময় এনেকৈ ঢাকনিখন মাৰি ভাজি থকাৰ পাছত মই জুইৰ ফ্লেমটো হাই কৰি তাতে পানী দি দিলোঁ। দি ঢাকনিখন আকৌ মাৰি দিলোঁ। মাৰি 5 মিনিটমান থকাৰ পাছত ঢাকনিখন আকৌ গুচাই দিলোঁ। মাংস খাব পৰা হৈছেই আৰু। মোৰ মাংস চব্জিখিনি ভালদৰে সিজি গ'ল। তাৰ পাছত এনেকৈ উতলি 10 মিনিটমান থকাৰ পাছত মাংস চব্জিখিনি খাব পৰাকৈ ৰেডি হ'ল। খুব সহজভাৱে বনোৱা এটা লোকেল মুৰ্গীৰ মাংসৰ ৰেচিপি মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ।